এইবিলাক আমি এল পি কাটিম এতিয়া চক এইবোৰ গছবোৰ অলৰেডি বাজিপাত আহি গ'ল গোটেইখিনি নমস্কাৰ বন্ধু বান্ধৱীসকল মই আহিছোঁ কলম কাটিবলৈ আৰু কলম কেতিয়া কাটিব লাগে বিশেষকৈ এইটো এল পি কাটিং হয় এল পি কাটিংটো অলৰেডি বহুত ডেঞ্জাৰ বুলি ক'ব লাগিব কাটিবলৈ হ'লে এই গাঁঠিবিলাক চব উঠাই দিব লাগিব এইবিলাক যিমান গাঁঠি দেখিছে এই গাঁঠিখিনি গোটেইখিনি উঠাই দিব লাগিব লগতে আপুনি কলম কেতিয়া মাৰিব যেতিয়া আপোনাৰ এই পাতবিলাক বাজি হৈ যাব যেতিয়া বাজি হৈ যাব তেতিয়া মানে কি হয় চাহ গছৰ যিটো খাদ্যটো শিপালৈ যায় আৰু সেই শিপালৈ যোৱাৰ কাৰণে সিহঁতে জীয়াই থাকে আমাৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহলৈকে বৰষুণ দিয়ালৈকে জীয়াই থাকে গতিকে মৰি নাযায় যে সেইটো এটা কাৰণ যেনেকৈ আমি এতিয়া খানাবিলাক এতিয়া আঘোণ মাহত আমি গোটাই মেলি গোটেই ছিজনটো খাওঁ ঠিক তেনেকৈ চাহ গছেও খাদ্য আহৰণ কৰে গতিকে এইখিনি বৰ জানিবলগীয়া কথা গতিকে চাহ গছ কেতিয়া কলম দিব আপোনালোকে যেতিয়া চাহ গছজোপাৰ ওপৰ পাতখিনি যেতিয়া বাজি হৈ যাব তেতিয়াহে আপোনালোকে কলমৰ ব্যৱস্থাটো ল'ব তো ঠিক আছে বহুত বহুত ধন্যবাদ মই ইমানখিনি কথা আপোনালোকক অৱগত কৰিলোঁ আৰু নেক্সট ভিডিঅ'ত আৰু বহুতখিনি কথা ক'বলগীয়া আছে চাহ খেতি সম্পৰ্কে যিহেতু আমি চাহ খেতিৰ ওপৰত আমি জড়িত হৈ আছোঁ গতিকে বহুত নজনা কথা আছে আমি নাজানোৱেই অলৰেডি আমি লাহে লাহে শিকিছোঁ আৰু কলমো মাৰিছোঁ এতিয়া তেনেকৈ কলম মাৰিও আমি এটা টিম ৱাইজত আমি কলমটো মাৰিছোঁ গতিকে সুন্দৰভাৱে আমি কামখিনি কৰি গৈছোঁ যিমানখিনি যেনেকৈ পাৰে সহায় কৰিছোঁ আৰু কলমখিনি মাৰি তো ঠিক আছে ভিডিঅ'টো একেবাৰে সৰুকৈ সামৰিছোঁ ধন্যবাদ